ডিফু চহৰত শাৰদীয় দুৰ্গোৎসৱৰ উপলক্ষে এইবাৰ 17টা স্থানত উলহ মালহেৰে দেৱীৰ পূজা অৰ্চনা অব্যাহত। কালি হ'ব মহা অষ্টমী পূজা। পাৰ্বত্য ভূমিত শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ সমান্তৰালভাৱে উদযাপন হৈছে মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ। দেনগাঁৱৰ ক্ৰীড়া পথাৰত মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰথম কাৰ্যসূচী উদ্বোধন। নমস্কাৰ, মই সঞ্চিতা তেৰণপিয়ে কাট নিউজ চেনেলৰ সমূহ পৰিবাৰৰ তৰফৰ পৰা কাট নিউজ চেনেলৰ সমূহ দৰ্শকসকললৈ শাৰদীয় দুৰ্গোৎসৱ আৰু কাৰ্বি মাণ্ডলিক যুৱ মহোৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া আহিছোঁ প্ৰথমটো খবৰলৈ। আন বাৰৰ দৰে এইবাৰো ডিফু চহৰত শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে 17টা স্থানত চলিছে দেৱীৰ পূজা অৰ্চনা। চহৰত ইমানবোৰ স্থানত পূজা চলিছে যদিও সকলোবোৰতে ভক্ত তথা দৰ্শনাৰ্থীৰ ভিৰ দি বাট নোপোৱা অৱস্থা। বছৰেকৰ মূৰত জগদ্ধাত্ৰী দেৱী দুৰ্গাই ধৰাত অব্যাহত অপশক্তি, আহুৰিক শক্তি তথা অহুৱা অপ্ৰীতি নাশ কৰি ধৰাত পুনৰ প্ৰেম, দয়া, মমতা, ঐক্যতা, শান্তি আদি প্ৰতিষ্ঠা কৰিবলৈ আহিছে দুৰ্গতি নাশিনী দেৱী দুৰ্গা। সেয়েহেতু শৰৎ ঋতু সকলো জীৱকুলৰে ইমান প্ৰিয়। উল্লেখ্য, বাৰোৱাৰী, চিতলাবাৰী, শিৱবাৰী, ঝিলপাৰ, উপায়ুক্ত কলনী, PWD কলনী, ধৰমনলা দেৱান বস্তি, লৰুলাংচকে ধৰি আটাইবোৰ পূজাথলীত দৰ্শকৰ লানি নিচিগা ভিৰ দেখি এইবাৰ কৰ্মচাৰী দৰমহা নোহোৱা বা ঠিকাদাৰে বিলৰ ধন নোপোৱাৰ বাবেই যে পূজা অৰ্চনাত কিবা ক্ষতি হৈছে এনে অকণো পৰিলক্ষিত হোৱা নাই। কাৰ্বি কালচাৰেল ছ'চাইটিৰ তত্বাৱধানত থকা মাণ্ডলিক সমিতিসমূহৰ উদ্যোগত প্ৰতি বছৰে দুৰ্গোৎসৱৰ সময়ছোৱাত উদযাপন কৰি অহা কাৰ্বি যুৱ মহোৎসৱটি এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। সেয়েহে কাৰ্বি ভূমিত দুৰ্গোৎসৱ উদযাপনৰ সমান্তৰালভাৱে উলহ মালহেৰে মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপন কৰিছে। KCSৰ প্ৰতিখন মাণ্ডলিক সমিতিয়ে 26 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ অনুষ্ঠিত কৰিবলৈ লৈছে। জেংখা মাণ্ডলিক সমিতিৰ উদ্যোগত উদযাপন কৰিবলৈ লোৱা ৰূপালী জয়ন্তী মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱটিৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলৰ নাম পঞ্জীয়ন কৰা হয়। আজিও দ্বিতীয় দিনাৰ কাৰ্যসূচী মতে পুৱা 6:30 বজাৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। লাংচিবু আকলামৰ পৰা খেৰণীলৈ শোভাযাত্ৰা কৰি অহাৰ অন্তত KCSৰ পতাকা উত্তোলন কৰে জেংখা মাণ্ডলিক সমিতিৰ সভাপতি অনিল তেৰণে। ইয়াৰ পিছত স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি বলেশ্বৰ ইংহিয়ে। দেনগাঁৱৰ ক্ৰীড়া পথাৰত অনুষ্ঠিত মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচী উদ্বোধনী কাৰ্যসূচীৰ পুৱা দেনগাঁও মাণ্ডলিক অধীনৰ বিভিন্ন সাংস্কৃতিক গোটৰ যুৱক যুৱতীসকলৰ দ্বাৰা সাংস্কৃতিক শোভাযাত্ৰা হয়। শোভাযাত্ৰা সম্পন্ন কৰি হোৱাৰ পিছতে দেনগাঁও KCS মাণ্ডলিকৰ সভাপতি সাৰ্থে তেৰাঙে মাণ্ডলিকৰ KCSৰ অভ্যৰ্থনা সমিতিৰ পতাকা উৰুৱায়। বিভিন্ন সাংস্কৃতিক গোটৰ যুৱ যুৱতীসকল উষ্ম সম্ভাষণা জনাই দেনগাঁও মাণ্ডলিক KCSৰ প্ৰাক্তন সাধাৰণ সম্পাদক বাবু সিং ইংতিয়ে। ইয়াৰ পিছতে বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰয়াত মানিক বেৰ আৰাণী মুকলি কৰিবলৈ লৈ প্ৰয়াত মানিক বেৰ নামত 1 মিনিট মৌনতা অৱলম্বন কৰি তেখেতৰ আত্মা সদগতিৰ প্ৰাৰ্থনা কৰে। মাণ্ডলিক কাৰ্বি যুৱ সাংস্কৃতিক মহোৎসৱৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। তাৰ পিছতে পৰ্যায়ক্ৰমে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠানসমূহৰ শুভ উদ্বোধন হয়। সাংস্কৃতিক নৃত্য গীতৰ প্ৰতিযোগিতা অনুষ্ঠান উদ্বোধন কৰে KCSৰ কেন্দ্ৰীয় কমিটিৰ সহ-সাধাৰণ সম্পাদক জৰ সিং বে। উল্লেখ্য, এইবাৰ দেনগাঁও মাণ্ডলিক যুৱ মহোৎসৱৰ
ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে মাণ্ডলিক কমিটিৰ বিশেষ আয়োজন মিছ KYF 2017 বাবে যুৱতীসকলৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতা হ'ব বিশেষ আকৰ্ষণ। দেনগড়ৰ পৰা ৰবিন বেৰ ৰিপৰ্ট কাট নিউজ। হিডিপিৰ মাণ্ডলিক KCSৰ দ্বাৰা হিডিপি বৰজান খেলপথাৰত আয়োজিত কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচী সমূহ ইতিমধ্যে হৈছে উদ্বোধন। কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত হেম্পু মুকৰাঙৰ আৰণি মুকলি কৰে হৰবং আৰ নামৰ মন্ত্ৰপাঠ কৰা বেদ সিং ইংটিয়ে। মহোৎসৱৰ তোৰণখন হিডিপি মাণ্ডলিক সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক ধন সিং তেৰাঙে মুকলি কৰে। ইয়াৰ পিছত দিনৰ 10 বজাত সাংস্কৃতিক তথা পৰম্পৰাগত নৃত্য প্ৰতিযোগিতা মঞ্চ উদ্বোধন কৰে বৰ্জন VDCৰ অধ্যক্ষ ফিলিপ তেৰণে। নৃত্য প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন অনুষ্ঠানত উদ্বোধনী তথা সমবেত গীত পৰিৱেশন কৰে মাণ্ডলিক সাংস্কৃতিক দলে। তাৰ পিছত পৰ্যায়ক্ৰমে বৰজানৰ প্ৰাক্তন VDCৰ অধ্যক্ষ বাবু সিং ইংটিয়ে প্ৰদৰ্শনীমূলক বজাৰ ৰূপালী জয়ন্তী বৰ্ষৰ আদৰণি সমিতিৰ সভাপতি জন কাথাৰে সাংস্কৃতিক শিবিৰ বিশিষ্ট সমাজসেৱক ৰাম সিং ক্ৰামচাই জাজ শিবিৰ প্ৰাক্তন মাণ্ডলিক KCSৰ প্ৰাক্তন সম্পাদকে স্বেচ্ছাসেৱী শিবিৰ KCS হিডিপি বৰ্জনৰ প্ৰাক্তন সম্পাদক লখন টিছয় KCS হিডিপি বৰ্জনৰ KCSৰ প্ৰাক্তন সভাপতি কমল সিং তেৰণ আৰু সে কেলাং সভা মুকলি কৰে। হিডিপিৰ বিশিষ্ট সমাজসেৱক জেমছন হানছে। উল্লেখ্য এইবাৰ সৰ্বমুঠ 26টা ভিন ভিন নৃত্য গীত প্ৰতিযোগিতা যুৱক যুৱতীসকলৰ মাজত অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জনাইছে। বোকাজনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো চমু বাণিজ্যিক বিৰতি। SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. 3,000 off on scooty and 1,500 off on bike only for GOVT employees. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. और अभी एक और भूकंप 7.4 की तीव्रता का। আরে বাবরে এয়া তেন্তে বহুত বেয়া হল। বহুত বেছি জান মালৰ লোকচান হল চাগে। এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো, এতিয়াতো বল ভয় লগা হৈছে। মইতো নতুন ঘৰ বনাই আছো, মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো, কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ। টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয়, সেয়েতো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ। SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Aurelatus facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach.
Blossom Beauty Clinic and Training Center, KST Road, near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka, 9435539500. Aturkimi Outlet opposite LDRB, Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে। মহাময়া সমষ্টিৰ অন্তৰ্গত থংনগবে কলেজত 26 ছেপ্টেম্বৰত অনুষ্ঠিত হয় নৱাগত আদৰণি সভা। থংনগবে কলেজ ইউনিয়নৰ উদ্যোগত অনুষ্ঠিত নৱাগত আদৰণি সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছো, সন্মানীয় অতিথি হিচাপে মহাময়া পৰিষদ সমষ্টিৰ সদস্য তথা জনপ্ৰতিনিধি লুনচিং তেৰান উপস্থিত থাকে। নৱাগত আদৰণি সভাৰ উপলক্ষে আয়োজিত সভাৰ কাৰ্যসূচীৰ মাজে কলেজখনৰ ছাত্ৰ ছাত্ৰীসকলে ৰীতনাম চিন্দিকে ধৰি গীত পৰিৱেশন কৰি উপস্থিত আটাইকে আপ্লুত কৰে। উল্লেখ্য সভাত মুখ্য অতিথি হিচাপে যোগদান কৰা পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছো, সন্মানীয় অতিথি হিচাপে যোগদান কৰা পৰিষদৰ সদস্য লুনচিং তেৰানকে ধৰি KSৰ সভাপতি চন্দ্ৰ সিং ক্ৰও বিশেষ অতিথি হিচাপে উপস্থিত থাকে। সন্মানীয় অতিথিৰ ভাষণত লুনচিং তেৰণে কয়, কাৰ্বি আংলং প্ৰকৃতাৰ্থত উন্নতি হ'বলৈ হ'লে কলেজখনৰ ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা ভাল চিকিৎসক, অভিযন্তা, শিক্ষাবিদ ওলাব লাগিব। লগতে থংনগবে কলেজৰ চৌহদত কাৰ্বি ইতিহাস প্ৰসিদ্ধ বীৰ থংনগবেৰ প্ৰতিমূৰ্তি এগৰাকী সুশিল্পীৰ দ্বাৰা ভালকৈ সাজি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে পৰিষদৰ সদস্য লুনচিং তেৰণে। উল্লেখ্য নৱাগত আদৰণি সভাত কলেজৰ নপুৰণি ছাত্ৰ ছাত্ৰী মিলি উৎসাহেৰে নৱাগত আদৰণি সভাৰ সকলোবোৰ কাৰ্যসূচী সম্পন্ন কৰে। ডিফু নগৰ আৰক্ষী উপচকীৰ অন্তৰ্গত ডিফু পানবাৰীলৈ যোৱা পথৰ বজাৰ এলেকাৰ হনুমান মন্দিৰৰ সমীপত এখন ৰখাই থোৱা টাটা ইণ্ডিগো গাড়ী অগ্নিদগ্ধ হয়। এই ঘটনা ঘটে 27 ছেপ্টেম্বৰৰ 42:04 বজাত। পথৰ একাষে ৰখাই থোৱা AS01Z0812 নম্বৰৰ কলা ৰঙৰ গাড়ীখনৰ পৰা ধোঁৱা নিৰ্গত হোৱা পৰিলক্ষিত হোৱাৰ লগে লগে বজাৰৰ উক্ত স্থানত মজুত থকা মানুহজাকৰ মাজত নিমিষতে হোৱা দোৱা লাগে। ক্ৰমে অগ্নিদগ্ধ হ'বলৈ লোৱা গাড়ীখনৰ মালিক সেই সময়ত আহি উপস্থিত নোহোৱাত একাংশ লোকে অগ্নি নিৰ্বাপক বাহিনীলৈ খবৰ দিয়ে। অগ্নি নিৰ্বাপক বাহিনীয়ে খবৰ পায়ে উক্ত স্থানত উপস্থিত হয় আৰু গাড়ীখনত ক্ৰমে আগুৰি ধৰিবলৈ লোৱা জুই নুমুৱাবলৈ সক্ষম হয়। কিমানলৈকে গাড়ীখনৰ মালিক উক্ত স্থানত আহি উপস্থিত নোহোৱাক লৈ ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে। ৰাতেশ ৰংফৰ ৰিপৰ্ট, কাট নিউজ। মহাময়া সমষ্টিৰ অন্তৰ্গত শিলধৰমপুৰত দ্বিতীয় সংখ্যক মনীষা টিমুংপিৰ সোঁৱৰণি ফুটবল চেম্পিয়নশ্বিপ 2017 খেলখন 26 ছেপ্টেম্বৰত সফল সামৰণি হয়। শিলধৰমপুৰ খেলপথাৰত অনুষ্ঠিত এই চূড়ান্ত খেলখনত দপৰ টিমুং ক্লাব আৰু আচিক টিমুং ক্লাবৰ মাজত অনুষ্ঠিত হয়। চূড়ান্ত খেলখনত দুয়ো দলৰ মাজত ড্ৰ হোৱাত পেনাল্টি খেলিবলগীয়া হয়।
পেনাল্টিত দপৰ টিমুং ক্লাব চূড়ান্ত বিজয় সন্মান অৰ্জন কৰে ফুটবলৰ চূড়ান্ত খেলৰ উপলক্ষে আয়োজিত সভাত কাৰ্বি সাহিত্য পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপিয়ে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও চিলধৰমপুৰৰ চৰকাৰী গাঁওবুঢ়া মণ্ডল ইংলেণ্ড মহামায়া সমষ্টিৰ ভিডিচি অধ্যক্ষ লং সিং টকবিকে ধৰি অঞ্চলটোৰ অনেক গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে ফুটবল খেলখনত বিজয়ী সন্মান অৰ্জন কৰা দপৰ টিমুং ক্লাবৰ কামসিং ৰংহাঙক উত্তম খেলুৱৈ গোবিন্দ তেৰাঙক উত্তম গোলৰক্ষক পুৰস্কাৰ প্ৰদান কৰা হয় দেনগাঁৱৰ পৰা ৰবিন বেৰ ৰিপৰ্ট কাৰ্ড নিউজ কাৰ্বি কালচাৰেল সোসাইটিৰ ডিফুমাঞ্জা মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন ইতিমধ্যে আৰম্ভ হৈছে সমগ্ৰ কাৰ্বি আংলঙত এইবাৰ পৰিছে উৎসৱৰ মহামিলন ইফালে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ আনফালে কাৰ্বি পৰম্পৰাগত তথা সাংস্কৃতিক মহোৎসৱ ডিফুমাঞ্জা ডেংৰালী আকলামত ইতিমধ্যে যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে সাজু কৰি দিয়া মহোৎসৱৰ থলীলৈ ডিফুমাঞ্জা মাণ্ডলিক কেচিয়াছ গোটৰ সাংস্কৃতিক দলসমূহ আহি পাইছে মহোৎসৱ থলীলৈ অহা আটাইবোৰ শিল্পী দলক বিয়লি 3 বজাৰ পৰা আদৰণি জনোৱা হয় খন্ধিয়া আদৰণি সমিতিৰ সম্পাদক মোহন কিলিঙে প্ৰতিনিধি শিবিৰ মুকলি কৰে ঠিক সেইদৰে অহা 28 ছেপ্টেম্বৰ অৰ্থাৎ কালিলৈ পুৱা 9 বজাত ডিফুমাঞ্জা মাণ্ডলিক কেচিয়াছৰ সভাৰ সভাপতি মানসিং ৰংফাৰৰ কৰ কলমেৰে উত্তোলন কৰিব মাণ্ডলিক কেচিয়াছৰ পতাকা ৰাতেশ ৰংফাৰ ৰিপৰ্ট কাট নিউজ ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছো ধন্যবাদ